আপোনালোকৰ আগত একদম ব্ৰেণ্ড নিউ TVS Ntorq XP Race 125 তাৰমানে এইখন হ'ল মোৰ Ntorq তো আগৰ ব্লগত বহুতে দেখিছে এখন তো আজি মানে মই ইয়াৰ মানে ফুল ডিটেইলছ ক'বৰ কাৰণে আপোনালোকৰ আগত আনিছোঁ ফুল ডিটেইলছ মানে কি আৰু কিমান মাইলেজ দিছে স্মুথ চলাই কেনেকৈ লাগিছে মানে মই সেইবোৰ এক্সপিৰিয়েঞ্চটো মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যাতে কোনোবাই যদি আকৌ Ntorq ল'ব খোজে তো আপোনালোকৰো কামত আহিব পাৰে তো চবতকৈ আগতে মই এটা বস্তু দেখাই দিওঁ ইফালে আহা তো এইটো হ'ল চাবি ইয়াতে চাবি লাগি আছে চ' TVSৰ মানে এনেকুৱা চাবি দিয়ে আগৰ মডেলটোৱে এনেকুৱা চাবি চলি আছে চাওক এইটো কি ৰিংটো তাৰপৰা ফ্ৰী দিছিল তো এইটো লগাই কেনে ইফালে অন অফ আৰু ইফালে কৰিলে লক আৰু প্লাছ ইফালে আছে আপোনাৰ কিক আৰু প্লাছ ইফালে আছে আপোনাৰ কিক ইয়াতে কিক দিয়া আছে তো এটা কথা কৈ দিওঁ মানে Ntorqৰ চবকেইটা মডেলত মানে কিক আহে কিন্তু একদম ওপৰ মডেল এটা আছে ৰেচ XT বুলি ৰেচ নহয় যে Ntorq XT বুলি আছে সেইটোত কিক নাহে এইটোত অকল চেল্ফ আৰু সেইটোত আপোনাৰ থাকিব এইটোত থাকিব ডুৱেল ডিছপ্লে কিন্তু ইয়াত আছে ছিংগল ডিছপ্লে মিটাৰ ইয়াত আছে ছিংগল ডিছপ্লে মিটাৰ তো ইয়াত দুটা মোড থাকিব আপোনাৰ এইটো মই যদি অন কৰি দিওঁ অন কৰি দিছোঁ তো অন কৰি দিলোঁ তো ইয়াত দুটা মোড আছে এইটো চাওক এতিয়া ষ্ট্ৰীট মোড হৈ আছে ন ষ্ট্ৰীট মোড হৈ আছে তো ইয়াত মানে মোডটো চেঞ্জ কৰিব পাৰি ইয়াত এবাৰ টিপি যদি দিওঁ ৰেচ মোড হৈ যাব এইটো চাওক ৰেচ মোড তো ইয়াতে আপুনি মানে দুটা মোডত চলাব পাৰিব ইয়াতে আপুনি দুটা মোডত চলাব পাৰিব এটা হ'ল ৰেচ মোড আৰু এটা হ'ল ষ্ট্ৰীট মোড তো ইয়াতে আপোনাৰ মানে কিবা কিবি মিটাৰত আহি যাব এইবিলাক কিমান কিলোমিটাৰ চলিছে আৰু কিমান টাইমত কিমান কভাৰ কৰিছে তো আৰু ইয়াতে 0 to 60 ছেকেণ্ড টাইম দিয়া আছে তাৰমানে আৰু ইয়াত বাৰু ছেটিঙৰ চিম্পল দেখাই আছে কিন্তু মই ছেটিংটো চিম্পল দেখুওৱা কাৰণটো কি মানে ইয়াত ছাৰ্ভিচিঙৰ সময় দেখাই আছে কিন্তু ছাৰ্ভিচিং অলৰেডি কৰা হৈ গৈছে কিন্তু এইটো গুচি যোৱা নাই চাগে গুচি যাব সম্ভৱ অকণমান আৰু চলালে তো এইটো হ'ল আপোনাৰ হিট মিটাৰ ইঞ্জিনটো যদি গৰম হয় এইটো হিটটো এনেকৈ বাঢ়ি যাই থাকিব আৰু এইটো হ'ল তেলৰ কাটা চ' ইয়াত 5.8 লিটাৰ টেংকি হয় তেলৰ মানে প্ৰায় 6 লিটাৰ তেল সোমাব পাৰিব ইয়াতে চ' আৰু আগৰ ফালে দেখাই দিওঁ গাড়ীখন এইখন পূৰা লাইটৰ কাটিং ফিনিচিংটা ভাল লাগিছে এইটো LED আপাৰ ডিপাৰ বঢ়িয়া এইটো ডুৱেল টনত আছে মাডগাৰ্ডটো আৰু আপোনাৰ এলয়টো পূৰা ৰেড তো এইটো মানে ভাল লাগে ফুটি উঠে কালাৰটো ৰেডটো তো ঠিক তেনেকেই আৰু ইফালে ফুট ৰেচ আছে আৰু চাইলেঞ্চাৰৰ আৱাজটো আৰু একদম ওচৰৰ পৰা শুনাই দিম ইয়াতে চাইলেঞ্চাৰ আৱাজটো তো মানে চাউণ্ডটো মানে বিৰাটেই ভাল লাগে একদম বাইকৰ নিচিনা তো মোৰ Ntorq লোৱা এটা কাৰণো সেইটো মই চাউণ্ডো মানে ভাল লাগে সেইকাৰণে মানে লোৱা গৈছে তো চাউণ্ডটো এটা প্লাছ পইণ্ট মোৰ কাৰণে আৰু আপোনাৰ তেল লাইটটো দেখাই দিওঁ তেল লাইটটো চাওক একদম পূৰা ধুনীয়া তেল লাইট একদম মানে ডিজাইনকেইটা পূৰা ভাল আছে ধুনীয়া লাগে LED আছে ইয়াতো মানে বঢ়িয়া তো আৰু ইয়াতে আপোনাৰ ফুট ৰেচো আহি যাব লেডিছৰ কাৰণে ফুট ৰেচো আহি যাব এইটো এক্সট্ৰাকৈ আমি লগাব নালাগে আগতে লগাব লগা হৈছিল চাগে মই বেলেগ স্কুটি লওঁতে কিন্তু ইয়াত একেলগে আহি গৈছে তো পাৰ্চেছ কৰিব লগা হোৱা নাই তো আৰু বস্তুটো এইটোৱে আৰু ইয়াতে এটা সুবিধা আছে এইটো যেনিবা পাৰ্কিং ব্ৰেক ক'ৰবাত যদি আপত যদি আপুনি গাড়ীটো এনেকৈ ৰখাই থৈ দিয়ে তো ষ্টেণ্ড কৰি থ'লে কিবা কাৰণত নামি যাব পাৰে তো তেতিয়া মানে এই ব্ৰেকটো লগাই থৈ দিব পাৰে তো চাওক এই ব্ৰেকটো লাগি আছে তেতিয়া মানে তলত গুচি নাযায় আৰু তো গুচাই ল'ব পাৰি সেনেকৈ আৰু ঠিক তেনেকৈ আৰু বস্তুটো মিৰৰ আছে ভাল বাকী তো আৰু একেবাৰে ইয়াৰ মেইন পইণ্টলৈ আহোঁ ইয়াৰ মেইন বস্তু যোনটো হ'ল মাইলেজ কিমান দিয়ে আৰু চলাই কেনেকৈ লাগে তো ফাৰ্ষ্টত মই আহিছোঁ মাইলেজ তো মাইলেজ মানে খুবেই ভাল মই পাই আছোঁ বহুতৰ কথা আগতে নোলোৱা আগত শুনিছিলোঁ যে মাইলেজ খুব কম দিয়ে তেল বহুত খায় তেনেকৈ ঠিক কথাটো হোৱা নাই মই হাইৱেত এইটো নিয়াৰ এবাউট 40 পাই আছোঁ আৰু চিটিত 35ৰ মাজত পাই আছোঁ তো মানে আপুনি 40 বুলিয়ে ধৰি লওক তাকো ফাষ্ট ছাৰ্ভিচিং যোৱাকালি হৈছেহে তো মোৰ সম্ভৱ ফাষ্ট ছাৰ্ভিচিং হোৱাৰ পিছত এতিয়া মাইলেজটো আকৌ বেছি বাঢ়ি যাব তো 45 মান পাব লাগে তো মোৰ মতেদি এইটো 45 46 47 মান থাকি যাব অভাৰঅল পিছলৈ তো সেই হিচাপত মাইলেজটো খুবেই ভাল আৰু চলাই মোৰ কেনেকৈ লাগিছে চলাই মানে বহুতে কমফৰ্ট মানে
ভাল নতুন গাড়ীটো এনেও চলাই ভাল লাগিব তো এইটো কিন্তু মই এক্সট্ৰা কমফৰ্ট পাইছোঁ তো আপোনালোকেও মানে ল'ব পাৰে যোনে এণ্টৰ্ক ল'ব খুজিছে তো মানে এইটো 125cc ভিতৰত মানে বেষ্ট অপশ্যন হয় আপোনালোকে ল'ব পাৰে যদি আপোনালোকে লং ৰাইড যদি যাব খোজে তো এইখন গাড়ীটো লৈ মানে পূৰা লং ৰাইড যাব পাৰিব মই লৈছোঁ এইটো ৰেচ XP হয় ছেকেণ্ড টপ মডেল হয় তো এইটো লং ৰাইডৰ কাৰণে বনোৱা হৈছে তেনেকৈ ক'ব পাৰি একদম পাৱাৰফুল মষ্ট পাৱাৰফুল স্কুটাৰ হয় তো বাকী আপোনাৰ লং ৰাইডত একো প্ৰব্লেম নাপাব আৰামছে যাব পাৰিব তো কথাটো এইখিনিয়ে আৰু এটা কথা ক'ব পাৰিছিলোঁ মানে যোৱাকালি যিহেতু ছাৰ্ভিচিং কৰা বুলি কৈছিলোঁ তাৰমানে কিমান কষ্ট পৰিল তাৰমানে ছাৰ্ভিচিঙত মোৰ অকল মবিল চেঞ্জ হৈছে তো মবিলত মোৰ চব মিলাই মানে কিবা GST CST মিলাই 390 বিল আহিছে তো মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত মানে বিল' 500 মোৰ খৰচা আহিছে তো ইমান তেনেকৈ খৰচা হোৱা নাই তো ল'ব পাৰে মানে বাজেটত ল'ব পাৰে পিছততো প্ৰব্লেম হ'লে পিছত দেখা যাব কিন্তু বৰ্তমান মানে একদম ভালে চলি আছে আৰু তো কথাষাৰ এইখিনিয়ে চ' হোপ আপোনালোকে চাগে অলপ হেল্পফুল হ'ব এইটো ভিডিঅ' চাই তো ধন্যবাদ